हेलो गाइज गुड मर्निंग की खबर सकले जनाबचोन আজি हल 31 डिसेम्बर बছৰৰ लास्ट तो सकलोके पुराना बছर आजिर পৰা শেষ আৰু নতুন বছৰ আৰম্ভণি হ'ব তো সকলোকে নতুন বছৰৰ বহুত বহুত শুভেচ্ছা জনালো আৰু আহিবলগীয়া বছৰটো যাতে সকলোৰে ভালে কুশলে ভাল হওক সকলোৰে আশাবিলাক পূৰ্ণ হওক ভালে ভালে থাকক তো তাকে কামনা কৰিছোঁ আৰু এতিয়া যাব ওলাইছোঁ আজি মিস্ত্ৰীও নাই ঘৰত ইয়াত ওচৰতে বা এটা আছে বাৰ ঘৰত যাম মা আছে মা মই বাবু বাৰ ঘৰত যাম আহোঁতে অলপ বজাৰ চজাৰো কৰিম যেহেতু আজি 31 ডিচেম্বৰ খানা হ'ব ৰাতি মানুহজন নাই তেখেতে অলপ বাহিৰত গৈছে কালিহে আহি পাব ৰাতি তো চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ আৰু যদি ভাল লাগে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব আৰু নতুন বছৰ আহিব যেতিয়া নতুন বছৰত অলপ সাবস্ক্ৰাইব বঢ়াই দিয়ক আৰু চাই থাকিব ভিডিঅ'টো যিমানখিনি দেখাব পাৰোঁ আমাৰ এইখিনি অলপ খোজকাঢ়ি যাওঁ যাই পেলাই সেইফালে বেটাৰী ৰিক্সাত যাম তাৰপিছত পামেই আৰু বেছি দূৰ নহয় এনেকৈ চাই থাকিব এই আমাৰ আৰু গুণা আগত যাই আছে এইয়া তো চাই থাকিব ভিডিঅ'টো আৰু বাইদেউ ঘৰৰ পৰা আহিলোঁ বাইদেউ ঘৰত তাৰ ভিডিঅ' সেনেকৈ নবনালোঁ তো আহোঁতে ৰাস্তাত দুখন ফটো উঠিলোঁ যিহেতু বছৰৰ লাষ্ট আজি দুখন ফটো উঠোঁ মা মই গুণাই আৰু এই আহি আছোঁ এতিয়া আজি বছৰৰ লাষ্ট ভিডিঅ' এইটো ডিচেম্বৰ যিহেতু খানাটো হ'ব লাগিব তো খানা মানুহজন যিহেতু নাই আমি অলপ বজাৰ কৰি লৈ যাম আমি দিনতে আৰু খানা বুলি আমি দিনতাৰে খানা এইফালে মাংস ল'লোঁ মাংসৰ বজাৰত দোকানত আহি মাংস ল'লোঁ লৈ পেলাই আমাৰ বজাৰ কৰা হ'ল অলপ গেলামানৰ ল'ব লগা আছে গেলামানখিনি ল'লোঁ লৈ পেলাই আমাৰ হৈ গ'ল বজাৰ কৰা মিলা এতিয়া ঘৰত যাওঁ হেল্ল' গাইজ আমি বজাৰ কৰি আহি এতিয়া ঘৰত দেৰি হ'ল এতিয়া 8টামান বাজিল বনাই আছোঁ এয়া মাছ ফ্ৰাই কৰি আছোঁ আৰু এইফালে চিকেন বইল কৰি আছোঁ পানীটো পেলাই দিম বইল কৰি যেটো আজি বছৰৰ লাষ্ট খানাটো খাওঁ এইফালে মাছ ফ্ৰাই কৰি আছোঁ আৰু চিকেন এয়া মাছ ফ্ৰাই কৰি আছোঁ আৰু এইবিলাক আদা নহৰু পিঁয়াজ গোটা জিৰা লং ইলাচি দালচেনি চব মিক্স কৰিছোঁ এইবিলাক আৰু মাছৰ আঞ্জা বনাম এয়া ফুলকবি আৰু আলু অলপ বইল কৰি লৈছোঁ এই ফুলকবি আলু বিলাহী মাছৰ জোল আমাৰ ৰেডি হ'ব আৰু এয়া মাংসৰ আঞ্জা আমাৰ ৰেডি দেখিছেনে ইয়াতে মই কেঁচা জলকীয়া দিছোঁ গোটাই দিছোঁ যিহেতু আমাৰ বাবুই মাংস জ্বলা নাখায় সেইকাৰণে গোটাই দি দিছোঁ আৰু এইফালে অলপ কেঁচা ধনিয়াৰ পাত দিছোঁ মাংসৰ আঞ্জা ৰেডি পুৰা হেল্ল' গাইজ আমাৰ খানা পিনা হ'ল এতিয়া আমি খাম হয়নে হেপী নিউ ইয়াৰ কৈছোঁ হেপী নিউ ইয়াৰ 2024 হয়নে কালিৰ পৰা কি হ'ব নিউ ডে নিউ ইয়াৰ হেপী নিউ ইয়াৰ হেল্ল' গাইজ আমি এতিয়া খানা খাব ওলাইছোঁ এয়া ফুলকবি আলু বিলাহী দি মাছ ভাত বেঙেনা ফ্ৰাই এয়া চালাড আৰু এইফালে চিকেন আছে তো আমাৰ খানা ষ্টাৰ্ট হৈছে গুনু কেনে হৈছে মজা কেনে হৈছে মাই মজা তো আমি খাওঁ খাই পাই পুৰা মকমককৈ খাম পুৰা মজা হৈছে ময়ে বনাইছোঁ আৰু ময়ে কৈছোঁ মজা হ'ব বুলি মজা তো চাই থাকিব ভিডিঅ' হেল্ল' গাইজ গুড মৰ্ণিং আৰু হেপী নিউ ইয়াৰ আজি জানুৱাৰীৰ 1 তাৰিখ তো সকলোকে নতুন বছৰৰ বহুত বহুত শুভেচ্ছা জনালোঁ
বছৰটো যাতে সকলোৰে ভালে কুশলে যাওক, সকলোৰে আশাবিলাক পূৰণ হওক আৰু বছৰটো ধুনীয়াকৈ পালন কৰক। আজি 1 তাৰিখ, তো যাব ওলাইছে আমাৰ ইয়াৰে আমাৰ মন্দিৰটোত যাম। মানুহজন নাই যিহেতু দূৰত সেনেকৈ যোৱা নহয়, তো আমাৰ কাষৰে মন্দিৰটোত যাম আমাৰ। তো আগতে দেখুৱাইছোৱে মই ভিডিঅ'ত মন্দিৰটো, তো তাত যাওঁ, চাকি দি সেৱা কৰি আহোঁ। তো চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ। যোৱাকালি আৰু ৰাতি আৰু খাই বৈ উঠি আৰু ভিডিঅ' কৰা নহ'লে আৰু ৰাতিও হ'ল আৰু ৰাতি মানে বেছি বিশেষ ৰাতি হোৱা নাই, 12টামানত থৈছোঁ এদিন। তো চাই থাকিব ভিডিঅ'টো আৰু হেপী নিউ ইয়াৰ। মোৰ বাৰ্থডে 3 জানুৱাৰীত আছে। হেল্ল' গাইছ, চাকি বন্তি দিলোঁ, ইয়াৰ ভিতৰত চাকি দিলোঁ, দি বনাই দিছে ন, চাকি দিছ ন, ধূপ দিছ, দিলোঁ আৰু যাতে বছৰটো যাতে সকলোৰে ভালে কুশলে যায় তাকে কামনা কৰিছোঁ। এয়া চাকি দিলোঁ। আৰু আমাৰ বাবুৰ 3 জানুৱাৰীত বাৰ্থডে, তাৰমানে সেয়া বাৰ্থডে সেনেকৈ এইবাৰ নাপাতোঁ। ঘৰতো যিহেতু খেলি মেলি হৈছে, ঘৰৰ কামবিলাকেই হৈ আছে। স্কুলত কেক কাটে সিহঁতৰ, কেকটো দিম আৰু কিবা খুৱাই দিম ষ্টুডেণ্টখিনি আৰু ছাৰখিনিক। তো আৰু গধূলি অলপ শৰাই চৰাই দিম, সেনেকৈ ঘৰত ডাঙৰকৈ নাপাতোঁ আৰু। তো সিয়া তাকে কৈ থাকে আৰু 3 জানুৱাৰী বাৰ্থডে চবকে কয়, সেয়াই আৰু। যোৱা বছৰো গাঁৱতে পাতিলোঁ ঘৰত, তো যোৱা বছৰ মই ভিডিঅ' কৰাই আনিছিলোঁ, তাৰপিছৰ পৰাই ভিডিঅ' কৰিলোঁ। তো এইবাৰ আৰু সেই আৰু ঘৰতে আৰু সৰুকৈ আৰু একো নাই, অলপ শৰাই দিব, মা আছে যিহেতু, আৰু বেলেগ বিশেষ একো নহয়। এনেকৈ আৰু জন্মদিনটো পাতিম আৰু এইবাৰ। অহা বছৰলৈকে ক'ব নোৱাৰোঁ কি, যদি ভালে কুশলে থাকোঁ সকলোৱে তেতিয়া পাতিম আৰু। এইবাৰ সেনেকৈ থৈ দিম, সেয়াই আৰু এয়া মন্দিৰত চাকি বন্তি দিয়া হৈ গ'ল। আৰু আজি জানুৱাৰীৰ 1 তাৰিখ। আজি ভিডিঅ'টো ইমানতে এৰিলোঁ, আৰু যদি ভাল লাগিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল। হেপী নিউ ইয়াৰ।